মানুহৰ মাজত মই এখন বাপৰে এনেকুৱা ধুনীয়া ধুনীয়া দেখা এইফালে যেজনী এইফালে মই বহুত বেছি পুৰণা নহয়, মই নতুনেই হৈ আছো। বৰ্তমান 3 বছৰ চলি আছে মোৰ ইউটিউব জগতখনত। আমাৰ মাজত আছে আমাৰ একদম বিশেষ ডাঙৰ ডাঙৰ মহান মহান মানুহবিলাক মনো এইফালে আছে লিটাৰ আছে চবৰ নামবিলাক কৈ নাথাকো। সকলোকে এটাই অনুৰোধ কৰিছো, কাকপথাৰৰ বিষয়ে আগতে বহুত কিবা কিবি শুনিছিলো নিউজ চেনেল হওক বা সামাজিক মাধ্যমত, কিন্তু এতিয়া বৰ্তমান সময়ত আহি মই যিটো পৰিস্থিতিত মানে পাইছোহি আপোনালোক সঁচাও যাৰ জৰিয়তে নেকি আপোনাৰ ঘৰখনৰ সমস্যা, আপোনাৰ পৰিয়ালটোৰ সমস্যা, আপোনাৰ ৰাস্তা ঘাটৰ পৰা আদি কৰি সকলোবিলাক কাম আপোনালোকে সমাধান কৰিব পাৰে। নিজৰ স্থানীয় MLA জন বা সক্ৰিয় যিসকল সদস্য আছে তেওঁলোকক আপোনালোকে আপোনালোকৰ সমস্যা ক'ব পাৰে। সেইটো আমাৰ মানুহৰ অধিকাৰ। সকলোৱে জানে নাই? আপোনালোকক সকলোকে ধন্যবাদ দিছোঁ আৰু ভগৱানকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। যদি মানে আমি সেই ঘটনাটোৰ পৰা বাচি আহিব নোৱাৰিলো হয়, হয়তো চাগে আজি মই ইয়াত উঠি কিয় হয় মাইক কৰিব নোৱাৰিলো হয়। মানে কথাটো মনত পৰিলে মোৰ গাত জিনজিনাই যায়। স্পীড ব্ৰেকাৰ যিটো ভিডিঅ'টো আপোনালোকে মোৰ যোৱা ভিডিঅ'টো যদি চাইছে গম পাব। সকলো ভালনে? ভাল ভাল। সো মই এটা ইউটিউবাৰ সবাই মুখে চাই নাচাই চাও तो सभी को प्यार भरा नमस्ते। और मैं सोशल तो मैं सोशल मीडिया का बेटा हूँ आप सभी के लिए, ठीक है? तो आप सभी का बहुत बहुत धन्यवाद सबसे पहले वीडियो देखने के लिए। अभी यहाँ पे जितने लोग कैमरा निकाल रहे हैं मुझे लगता है कि सभी लोग यूट्यूबर्स ही हो, है कि नहीं? अपना अपना चैनल को पैदा कर रहे हो, है कि वालों को गाँव के ताहिया कहाँ पे पास है, ठीक है? शादी करना बड़ा बात नहीं है, शादी को निभाना बड़ा बात है। मैंने अनपढ़ लोगों को अपनी बीवियों को मलिका बनाते हुए देखा है। मैंने पढ़े लिखे यूट्यूबर किनी जे गोटेकिनि इमाने दुष्ट मैं जिखिनि लिखि आनिছিলো गोटेकिनि मिলাই मिলাই কৰি কি কম তোমাক সকলোকে কৈছো ইউটিউবাৰ কিনি মই এসা মত কৰো হ্যাঁ বস होता है এসা মত কৰো বস होता है কিমান কষ্ট কৰি কথাটো গুৰুত্ব দিব লাগে বাকি কি কম সকলোকে লগ পাই ভালেই লাগিছে নাইকিয়া হৈ যায় মানে আমি যায় ভিডিও বঢ়িয়া একদম ৰাতি পুৱাই ওলাই যাওঁ ৰং বনু আছে লাগি যাওঁ ৰাতি পুৱাই ওলাই যাওঁ ৰং বনু আছে লাগি যাওঁ ঐ গাঁৱে মোৰ মাতিছো পুষ্টি বাহাদুৰ সু জিলা আমাৰ লখিমপুৰ জিলা আমাৰ লখিমপুৰ দাদা হাই
বিহু বুলি ক'লে জানে পগলা মই আৰু অলপমান দেৰি থাকিম তাৰপৰা যামগৈ মানে আপোনালোকে স্কিপ নকৰিব চাৰিব হয় নাই মোৰতো হয় মজা মজা বঢ়িয়া ফেচবুকত খলকনি লগোৱা কি আছিলে প্ৰিয়া বি গোহাঁই প্ৰিয়া বি গোহাঁই হয়